নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছো আৰু আজি গৈ আছো মেলা চাবলৈ কাৰণ যোৱা 2 বছৰ ধৰি কৰোনা ভাইৰাছৰ কাৰণে মেলা হোৱা নাছিল আৰু সেয়ে কতো চোৱাও নাছিল আৰু আজি যেহেতু আমাৰ মামাহঁতৰ গাঁৱতে মেলা হৈ আছে মেলা চাম বুলি ভাবিলো আৰু আপোনালোককো দেখুৱাম আৰু প্ৰথমতে এতিয়া গৈ আছো মামাহঁতৰ ঘৰলৈ চাই থাকক ভিডিঅটো আৰু এতিয়া গৈ আছো মামাহঁতৰ ঘৰলৈ Hey guys, rodali tumi গানটো যত শুটিং কৰা হৈছিল সেই জেগাডখৰতে আমি আছো আৰু এফালে আছে এটা আমাৰ গৌখিয়া থান বুলি কয় নতুনকৈ মানে পৰহিনাখন প্ৰতিষ্ঠা কৰিছে আৰু ঠাইডখৰ দেখুৱাই আছে যত গানটো শুটিং কৰা হৈছিল আৰু মই গানটো লগাই দিম ভিডিঅটোত আৰু এইখিনি জেগাতে ৰদালি তুমি গানটোৰ শুটিং কৰা হৈছিল আৰু গৌখিয়া থানখন যেহেতু তেতিয়া মানে অলপ পুৰণি হৈ আছিল আৰু তাৰ পাছত তেতিয়া ৰিপেয়াৰিং কৰিলে সেয়ে অলপমান মামাহঁতৰ ঘৰত আহি ভাত পানী খাই আৰু এতিয়া কাপোৰ কি পিন্ধিব কোনে কি পিন্ধিব তাকে ডিচাইড কৰি আছে আৰু এইফালে ডাঙৰ মামীহঁতৰ ৰুমত গৈ আছে আৰু চব মানে মেলাত যাবৰ কাৰণে ৰেডি হৈ আছে কাপোৰ উলিয়াই লৈছে পিন্ধিবৰ কাৰণে আৰু এইফালে মামীয়ে কাপোৰ চাই আছে কি পিন্ধিব কি নাই এযোৰ চইচ কৰিছে বিউটি পাৰ্লাৰ খুলি আছে এজনী হ'ল ধুনীয়া লাগিছে হ'ল আৰু ইটো শুই আছে সি নাযায় কি ঘুমতি মাৰি আছে ঘুমতি পাতি পাতি শুই আছে আৰু এতিয়া আমি চবে মানে ওলাই আছো আৰু ওলাই হলে আপোনালোকক দেখাই আছো টেম্পুত উঠিব ৰেডি গৈ আছে ময়ূৰী ইয়াত আছে এজনীয়ে মেলা চাব যায় তেল ঘঁহি লৈছে লোকে পাউডাৰ ঘঁহে তাই গৰম খনলৈ তেল ঘঁহি লৈছে মই সোমাব নালাগে এফালে মই এখন চলাই লৈ যাওঁ নাই এফালে আৰু তোমালোকৰ নামকেইটা কৈ দিয়া মোৰ নাম ভাৰ্গৱী এ নাম মৰুলি আৰু তোমাৰ নামটো কৈ দিয়া তুমি নমস্কাৰ মোৰ নাম কি পৰিস্মিতা কলিতা আৰু ইয়াৰ নামটো আমাৰ বাজনীৰ নামটো নিকু দেৱী লিখা ন কলিতা লিখা মায়ে ৰেডি আৰু এইফালে আইতাই বাকচ খুচৰি আছে আৰু এইফালে মামীয়ে কিবা কৰি আছে ৰেডি হ'ব দিয়া চেণ্ডেল ওলোৱা তোমালোক ওলোৱা মেলা শেষে হ'বহি দে সেইজনী টিকলি মোৰ যিহেতু ওলাই কৰি হ'ল সেয়েহে ভণ্টিক চেণ্ডেলযোৰ পিন্ধাই দিছোঁ আৰু এতিয়া মেলা চাব গৈ আছো উঠিলো এজনী পৰি আৰু এইফালে আইচক্ৰীম আহি আছে আইতা এতিয়া আমি উঠিলো আৰু মাহঁতৰ কাৰণে চবে ৰখি আছো চব এটা এটাকে উঠি আছে আৰু এইফালে মামীহঁত আহি আছে আৰু এইফালে চেলফি উঠাত বিজি দেখাব পৰা নাই কৰিবা পৰি এইজনী মৰি চেলফি মোবাইল চোপাত বিজি মায়েকে জীয়েকে আহি উঠিব ওলাইছেহি মোৰ লগত দাদা মা এডোখৰত বহিবা এয়া এজনীকে ওলাই ৰেডি যাব ওলাইছে গৈ আছে এতিয়া মেলা চাবলৈ আৰু আমিও গৈ আছো অলপ পাছত তোমাৰ লগৰ ছোৱালী কি ফেশ্বন এইফালে ডাঙৰ মামী আহি গ'ল আৰু এতিয়া যাম গোটেইকেইটা আৰু এতিয়া গাড়ী ফুল হৈ গ'ল এতিয়া যাবলৈ গৈ আছো মেলা চাবলৈ মানুহ আহি আছে
মেলা সোমাইছেহি আৰু অলপ আছে। মেলা চাই পালোহি আৰু মেলা চাম আপোনালোককো দেখুৱাম। আৰু এতিয়া মেলা জেগাত সোমাই আছে, চব দেখুৱাই আছে। প্ৰথম চাই লওঁ, নাম চাই লওঁ, তাৰপিছত মেলা চাই আছোঁ। এইজন গোসাঁই। এইফালে গৰম গৰম জেলপি আৰু এইফালে মেলাৰ গৰম গৰম জেলেপি খোৱা মজাই বেলেগ। কি ঢুলবি লাগে? ভাল নাই লগা। যাওঁগৈ নাই ব'লা। মেলাত সকলোৱে কিবা এটা খাই ল'লোঁ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। আৰু এতিয়া পান এখন খাই লওঁ, তাৰপিছত ঘৰলৈ গৈ আছোঁ। ভালকে ধৰি ল'বি দেই। লাহেকে চলোৱা এবাৰ চাই আহিলোঁ আৰু এতিয়া সন্ধিয়া। হে গাইজ, আৰু এতিয়া হৈছে সন্ধিয়া, মানে মেলা চেলা চাই আহোঁতে কৰোঁতে সন্ধিয়া হ'লে, সেয়েহে ঘৰলৈ নাযাওঁ আৰু আজি মামাহঁতৰ ঘৰতে থাকিম। আজি ব্লগটো ইমানেই আছিল, আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুন হয় মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব প্লিজ।